गुड मर्निंग फ्रेंड्स वेलकम बैक टू आवर चैनल मैं नतुन एटा भिडिओ आपलोक बहुत बहुत वेलकम जानाइछु হয় ভিডিও বনোৱা হোৱাই নাই বহুত দিন পাছত আজি মই ভিডিও এটা এডিট কৰি আছো মানে মই বনাই থৈছিলো তো বনোৱাৰ কাৰণ হৈছে আজি হৈছে গণেশ চতুৰ্থী আৰু আমাৰ ইয়াতটো তেনেকৈ গণেশ চতুৰ্থী পতা নহয় তো এইবাৰ প্ৰথমবাৰৰ বাবে গণেশ চতুৰ্থী পাতিছে তো তাকে ভাবিলো ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰো আৰু কি কৰিছো দিনটো আপোনালোকৰ লগত শেয়াৰ কৰো তো ৰাতিপুৱা 5:30 মান বাজে মুখত ব্ৰাছটো লৈ অকমান বাট ফুৰি আহুগে বুলি উলালো তাৰ পিছত ডেকোৰেশন কৰিছিলে কালি ৰাতিয়ে কেনেকেনো কৰিলে ভাবিলো এবাৰ চাই আহু আৰু মোবাইলটো হাততে আছিল যিহেতু আপোনালোকৰ লগতো শেয়াৰ কৰিছো এয়া হৈছে আমাৰ গণপতি বাপ্পা আৰু ডেকোৰেশনটো খুবেই ধুনিয়া হৈছে সৰু জায়গাতে পাতিছে সকলো দোকানী খন্তা মিলি লৈ তো ভিডিওটো হেকলকে চাই থাকক আশা ৰাখিছো ভাল লাগিব তো ৰাতিপুৱা কি কৰিছো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিম তো ৰাতিপুৱা মই চেন্ডেলজোৰ খুলি খালি ভৰিয়ে মানে খুজকাহি ভাল পাও মানে মাটিৰ ভাবটো লৈ খুবেই ভাল লাগে মোৰ দেখা দেখি আইমনি তাৰ পিছত মাও চেন্ডেলজোৰ খুলি লৈ কৈছে মই মানে এই নিয়ৰৰ পানীখিনি সাবলে কাৰণে গৈ আছিলো কাৰণ এবোৰ দুবৰি বনতহে পৰি থাকে তো ভাবিছো ইয়াতে অকমান খুজকাহো তো আইমনিয়ে কৈছে বল আগলে যাও বুলি মানে ৰাস্তাৰ কিনাৰত আছে তাত যাও বুলি মই কৈছো বল তেতিয়া হলে যাও তো আমাৰ মেইন ৰোডটো ওচৰতে আছে অকমান খুজকাহি আহুগে আৰু বতৰটো খুব ধুনিয়া কৰি থৈছে এতিয়া ৰ'দ উলোৱা নাই হেকাৰণে মানে ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা বতৰ আইমনি আৰু মা তাৰ পিছত মই কৈছো মোকো অকমান ভিডিও কৰি দে তো এনেকৈ জীৱনটো গৈ আছে আৰু আপোনালোকৰ লগত একোৱে শেয়াৰ কৰিব পৰা নাই মানে মোবাইল ভাল নহলে ভিডিও বনাই শান্তি নাই মোবাইলটো অকমান বেয়া হৈছে প্ৰবলেম দি আছে হেকাৰণে ভিডিও বনোৱাও নাই দিয়াও নাই আৰু পাপা ভাইটি আৰু ওচৰৰে লৰা দুজন হেতি সদায় সাইকেল চলাই আৰু খুজকাহে তাৰ পিছত ৰাতিপুৱা গা পা ধুই লৈ মই আহিছো মৌদক বনাবলৈ কাৰণে জীৱনত প্ৰথমবাৰ বাপাৰ কাৰণে মৌদক বনাই আছো নেজানো কেনেকুৱা হ'ব কাৰণ টেষ্টটো কৰিব নোৱাৰিমে তো তেনেকৈ আন্তাজত বনাইছো আৰু ভগৱানৰ প্ৰসাদ বুলি মই এফালে কেনেকা বনাইছো হেতু শেয়াৰ কৰা নাই জাস্ট দেখাইছো যে ঘৰতে বনাই লৈ মই প্ৰসাদ দিছো আৰু লাড্ডু বনাইছো মতিচুৰ লাড্ডু বনাইছো একদম মানে শৰ্টকাট বুদ্ধিত ফাৰ্স্টত পকৰি বনালো পকৰিখিনি বনাই লৈ বেচন দি হেখিনি মই মিক্সিত মানে একদম গুৰি কৰি লৈ বেছি পেষ্ট নহয় গুৰি কৰি তাত মই চাচনিও বহাই থৈছিলো ফুড কালাৰ দি পানী আৰু চেনি দি তাৰ পিছত এই গুৰিখিনি যোনটো বেচনত থাকে হেখিনি মই পানীখিনি দি পুৰা লাৰি সাৰি এয়া মোৰ বুন্দিয়া লাড্ডু ৰেডি হৈ আছে তো মায়েও বহুত সহায় কৰি দিছে আৰু আইমনিও কৰিছে না আইমনি আৰু মই দুইজনী মিলি লৈ বনাইছো তো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব এয়া মোৰ ফাইনালি ৰেডি হৈ গলগে মৌদাক আৰু বুন্দিয়া লাড্ডু মানে বাপাৰ যোনটো ফেভাৰিট তাৰ পিছত মই এফালে মানে খৰাইখন ৰেডি কৰি আছিলো মই ইয়াত পানৰ কাৰণে ৰখি থাকোতে আইমনিয়া পান আনি দিলে বাৰু তাৰ পিছত এয়া প্ৰসাদখিনি লৈ গৈ এতিয়া আমাৰ মণ্ডপত লৈ যাম আৰু বামুনো আহিছে এতিয়া সেৱা জনাম মই সাইডৰ পৰা অকমান আপোনালোকৰ লগত শেয়াৰ কৰি দিছো সকলোৰে নিয়ম বেলেগ তো এয়া আমাৰ বেংগলী নিয়মত পৰা হৈ আছে তো ইয়াত যজ্ঞও কৰা হ'ব বামুনে পূজা কৰিব তো আমি যিখিনি যোগাৰ কৰিব লগিয়া হেখিনি কৰি দি আছো আৰু ভাবিছিলে এবাৰ 5 কেজি ওজনৰ বাপ্পাৰ ওচৰত মানে গণপতি বাপ্পাৰ ওচৰত লাড্ডু দিব বুলি কিন্তু কোনো ৰিস্ক নললে ইমান ডাঙৰ লাড্ডু বনাবলৈ সেইকাৰণে 5 পোৱা লাড্ডু এটা আনি দিছে তো আমাৰ খুবেই ভাল লাগিছে সকলোৱে মিলি কিবা এখন পাতিলে এনেও ভাল লাগে মনটো তো এতিয়া পূজাটো হৈ থাকক আপোনালোকে ভিডিওটো চাওক সকলোৱে মিলি মানে যোনবোৰ লৰা মানুহ আছিল সকলোৱে মিলি ইয়াত অঞ্জলি লৈছে পূজা আৰম্ভণি কৰিছে মানে তো ভিডিওটো চাই থাকক তাৰ পিছত ইয়াত মই চাকি জ্বলালো মানে মই বুলি নহয় সকলোৱে চাকি টাকি জ্বলালে ধূপ জ্বলালো তাৰ পিছত কথা এটা ক'বলৈ পাহৰিলো ছোৱালীজনী মোৰ লগত নাই ছোৱালী কালি মানে আইতাকৰ ঘৰলৈ গৈছে তাইক এতিয়া আনিবলৈ যাব লাগে তো অঞ্জলি লোৱাৰ আগতে তাইক লৈ আহুগে তাৰ পিছত আহি লৈ অঞ্জলিটো লম আৰু এফালে পিপি সিস্টেম কৰিছে প্ৰসাদৰ সবে পেকেটিংত লাগি আছে দীপক দাহত আৰু মই তাৰ মাজতে অকমান ভিডিও কৰি আপোনালোকক দেখালো তাৰ পিছত আমাৰ অঞ্জলি লোৱাও হৈ গলগে
চবে এতিয়া ৰছী বান্ধি আছে আৰু চন্দ্ৰমিত লৈ আছে। চন্দ্ৰমিতটো লোৱাৰ কাৰণ হৈছে উপাসটো ভঙাৰ। তাৰপিছত এতিয়া ঘৰলৈ যাওঁ, ঘৰলৈ গৈ লৈ ভাত খাওঁগৈ। 3:30 বাজি পাৰেই হৈ গ'লগৈ মানে ৰাতিপুৱাৰ পৰা পূজা হওঁতে মেলোতে। তো আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ। দেখা হ'ব নেক্সট এটা ভিডিঅ'ত। বাই বাই।